কম আৰু আপোনাৰ মতে মিয়া কোন? মিয়াটো নাই। আমি অসমৰ খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ হয়, অসমীয়া ল'ৰা। মিয়া কোন হয়? আপুনি মিয়া নহয়? নহয়তো, মিয়া মই মানে অসমীয়া। মিয়া মই নাজানো, আমি মিয়া কি আছে, মিয়া শব্দটো কি আছে মই নাজানো। মই অসমীয়া খিলঞ্জীয়া ল'ৰা হয়, অসমৰ ব্ৰহ্মপুত্ৰ হয়, এইখিনি মোৰ পৰিচয়। মই মিয়া বুলি কি শব্দ এইটো মই নাজানো। মিয়া বুলি এটা আমি শুনি পাওঁ যে টাইটেল থাকে, কিবা এটা টাইটেল বুলি এনেকুৱা আমি গম পাওঁ। কিন্তু মিয়া কোনো জাতিয়ে নহয় যে মিয়া জাতি নাই, এইটো একদম মিছা কথা। টাইটেল হয়, এইটো আমি মানি। এতিয়া গুৱাহাটীত দেখা গৈছে যে মিয়া মানুহখিনিক খেদাই দিব বা উজনি অসমৰ পৰা মানুহখিনি আহিলে মিয়াখিনি চাফা হৈ যাব, কি ক'ব? চাওক, কি ক'ম আৰু সেই কথাটো মই আগতেই কৈছিলোঁ। আমাৰ এইটো কথা মানে কোনটো যিখিনি কথা কৈছিল সেইখিনি কথা আপোনালোকে অলপ বুজাটো অলপ আছিল। কৈছিল কৈছিল যে আমাক আজমল ডাঙৰে যিখিনি অপমান কৰিছে, আমাৰ জাতিৰ কাৰণে অপমান কৰা হৈছিল, তাৰ কাৰণে কৈছে যে আমি যদি ইচ্ছা কৰোঁ যে আমি উজনিৰ পৰা হওক বা যদি গুৱাহাটীৰ পৰা ফ্লাইটৰ পৰা আমি যদি কিং কৰি দিওঁ, তেতিয়া আজমলে কি কৰিব, তেনেকুৱা ধৰণৰ একটা উদাহৰণ হিচাপে কথাখিনি কৈছিল। কিন্তু আচলতে এইখিনি বিতৰ্কত আমাৰ সকলো মানুহে লৈছে, কাৰণ আমাৰ মুছলমান মানুহে ডেভেলপ উন্নয়ন কেতিয়াও নিবিচাৰে, আমাৰ আন্দোলনে বিচাৰে। গতিকে আন্দোলনৰ বাহিৰত আৰু কি কৰিব, এটা ভালকৈ যে শুনিব সেইটো নহয়, বিতৰ্কত থাকে মানুহবিলাক। আমাৰ মুছলমান সেইকাৰণে পিছ পৰি থাকে। এনেকুৱা আমাৰ মাজতে এনেকুৱা ক'লো নহয়, লাভ যাতো মই দেখা নাই, কিন্তু এনেকুৱা আহি যায়, তেনেকুৱা ধৰণৰ জড়িত হৈ যায়। কি ক'ম আৰু আপোনাৰ মতে মিয়া কোন? মিয়াটো নাই। আমি অসমৰ খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ হয়, অসমীয়া ল'ৰা। মিয়া কোন হয়? আপুনি মিয়া নহয়? নহয়তো, মই অসমীয়া। মিয়া মই নাজানো, আমি মিয়া কি আছে, মিয়া শব্দটো কি আছে মই নাজানো। মই অসমীয়া খিলঞ্জীয়া ল'ৰা হয়, অসমৰ ব্ৰহ্মপুত্ৰ হয়, এইখিনি মোৰ পৰিচয়। মই মিয়া বুলি কি শব্দ এইটো মই নাজানো। মিয়া বুলি এটা আমি শুনি পাওঁ যে টাইটেল থাকে, কিবা এটা টাইটেল বুলি এনেকুৱা আমি গম পাওঁ। কিন্তু মিয়া কোনো জাতিয়ে নহয় যে মিয়া জাতি নাই, এইটো একদম মিছা কথা। টাইটেল হয়, এইটো আমি মানি। আপোনাৰ নাম শুকুৰ আলী মিয়া? আমার মিয়া নাই, শুকুর আলিয়াস, এটা একটা টাইটেল। মিয়াও একটা টাইটেল হয়, আলী একটা টাইটেল হয়, শেখ একটা টাইটেল হয়, এটা লৈ তো বিভাজন করার তো কোনো পার্থক্য নাই। মিয়ালৈ কোনো বিতৰ্ক কৰিব নালাগে? মিয়ালৈ তো বিতর্ক কৰিব নালাগে, কারণ মিয়া কি, মিয়া একটা টাইটেল হয়, তার বাইরে তো একো নহয় না।